হেল্ল' ভিউৱাৰ্ছ, আশা কৰোঁ আপোনালোকে ভালে আছে। কিয়নো আজি আমি এটা নতুন ভিডিঅ' লৈ আহিছোঁ যিসকলে এতিয়ালৈকে চৰকাৰী আৱাস গৃহ পোৱা নাই সেইসকলৰ বাবে। কিয়নো 2023 চনত ওলাবলগীয়া নতুন লিষ্টত আপোনালোকৰ নাম কেনেকৈ অন্তৰ্ভুক্ত কৰিব সেইটোৰ সবিশেষ আমি আজি এই ভিডিঅ'ৰ যোগেদি জনাই দিম। যদিও এতিয়ালৈকে আপুনি কোনো ধৰণৰ চৰকাৰী আৱাস গৃহ পোৱা নাই আৰু আপুনি এজন দুখীয়া পৰিয়ালৰ পৰা বিলং কৰি আছে আৰু এতিয়ালৈকে কোনো ধৰণৰ চৰকাৰী ঘৰ পোৱা নাই বা 2018 চনত জিঅ' টেগিঙত লিষ্টতো আপোনাৰ নাম নাই, তেনেহ'লে আপুনি এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। তো আপোনালোকে কেনেকৈ আবেদন কৰিব আৰু আবেদন পত্ৰ কেনেকৈ লিখিব সেইটোৰ মই সবিশেষ জনাই দি আছোঁ। আপোনালোকে প্ৰথমতে এটা কাগজত এনেকৈ লিখিব প্ৰতি মাননীয়, যিটো যদি আপোনালোকে VCDCৰ অন্তৰ্গত হয় তেনেহ'লে সেইটো VCDCৰ সভাপতিলৈ এই পত্ৰ লিখিব, আৰু যদি আপোনালোকে গাঁও পঞ্চায়ত হয় গাঁও পঞ্চায়তৰ সভাপতি বা সম্পাদকলৈ এইখন পত্ৰ লিখিব। ইয়াৰ পিছত আপোনাৰ জিলাখন লিখি দিব, কোনদিনা আপুনি এইখন আবেদন পত্ৰ লিখি আছে সেইদিনাৰ তাৰিখ লিখি দিব। ইয়াৰ পিছত আপুনি বিষয় এনেকৈ লিখিব, চৰকাৰী PMYG ঘৰৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰিবলৈ আবেদন, এনেকৈ লিখিব। লিখাৰ পিছত আপোনালোকে ভালকৈ এনেকৈ লিখিব যে সন্মানপূৰ্বক বিনীত নিবেদন, এই যে মই আপোনাৰ অঞ্চলৰ বা আপোনাৰ পঞ্চায়তৰ বা অন্যথা যদি VCDC হয় এনেকৈ লিখিব আপোনাৰ VCDCৰ অন্তৰ্গত এজন বাসিন্দাৰ হওঁ। মই আৰ্থিকভাৱে বহুতো দুৰ্বল হওঁ, মোৰ এখন পকী ঘৰ নাই, মই নিজৰ টকাৰে যে এখন পকী ঘৰ সাজিম এইখন সমৰ্থ মোৰ নাই। আনকি 2011 চনৰ আৰ্থিক জনগণনাৰ মতেও ধাৰ্য কৰা তালিকাত মোৰ নাম নাই বা মোৰ পৰিয়ালৰ নাম নাই, পৰিয়ালৰ কোনো সদস্যৰ নাম নাই। ইয়াৰোপৰি 2018 চনত হোৱা জিঅ' টেগিং লিষ্টতো মোৰ নাম নাই ও নতুনকৈ প্ৰকাশিত হোৱা তালিকাত মোৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ অনুৰোধ জনালোঁ। ইয়াৰ পিছত লিখিব, গতিকে দয়ালু মহোদয়, মোৰ নাম যাতে নতুন লিষ্টত অন্তৰ্ভুক্ত কৰে ইয়াৰ বাবে আপোনাক বিনম্ৰভাৱে অনুৰোধ জনালোঁ, এইখিনি লিখিব। বা এনেকৈ লিখিব, গতিকে দয়ালু মহোদয়, দয়া কৰি মোৰ নামটো যাতে নতুন লিষ্টত অন্তৰ্ভুক্ত হয় তাৰ বাবে সুবিধা কৰি দিয়ে যেন। এই পত্ৰটো লিখাৰ পিছত আপোনালোকে আপোনালোকৰ আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড আৰু বেংক পাছবুক এই নথি একেলগ কৰি আপোনালোকৰ গাঁও পঞ্চায়ত বা যদি VCDCৰ অন্তৰ্গত হয় VCDC অফিচত জমা দিব। জমা দিয়াৰ কিছুদিন পিছতে হয়তো আপোনালোকৰ নাম এই 2023 চনৰ নতুন লিষ্টত আপোনালোকৰ অন্তৰ্ভুক্ত হৈ আহিব। যদি এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।